Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু মই আনবক্সিং কৰিবলৈ গৈ আছো। I hope so আপোনালোকে নিশ্চয় গমে পাইছে কিহৰ আনবক্সিং কাৰণ থাম্বনেলত অলৰেডি অলপ দেখাই দিছো। গতিকে কিহৰ মই আনবক্সিং কৰিম আপোনালোকক দেখাই থাকো বাৰু আপোনালোকে চাই থাকো আৰু প্লিজ আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাওক আৰু কমেন্ট কৰি প্লিজ মোক জনাব কেনেকুৱা লাগিল আপোনালোকৰ এই আনবক্সিং ভিডিওটো চাই। গতিকে বলকচোন পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো। এতিয়া বাৰিষাৰ দিন সো পাৰ্সেলটো ভিজি গল ডেলিভাৰি বয়টো বাহিৰ আনিছিল লিটো বাৰিষাৰ দিন কি কব আৰু হৈ যায় বাৰু সবৰৰ পৰা এনেকুৱা আই হোপ সো ভিতৰটো বেয়া হ'ব নালাগে বাট টেনশনত আছো বাৰু কি হয় আই হোপ সো ভালে হ'ব লাগে লাইটটো একো হোৱা নাই বাৰু যদিও বৰষুণ ভিজিছে এটো ইয়াৰ লগত দিছে ফ্ৰী ষ্টেণ্ডটো আছে বাৰু ইয়াৰ ভিতৰ চাইছো আৰু কিবা ৰৈ গল নেকি বাৰু এতিয়া মই এইটো ষ্টেণ্ডটো ফিট কৰো ষ্টেণ্ডল ফিট কৰোতে কোনো ধৰণৰ আপোনাৰ প্ৰবলেম হ'ব নালাগে এটা সবখিনি ৰেডি থাকে আৰু আপুনি অকলে এটা ষ্টেণ্ডল ফিট কৰিব পাৰিব জাস্ট এটোত কেটামান নট আছে নটটো অলপ টান ঢিলা কৰিলে হ'ল আৰু এটো মই অলৰেডি ষ্টেণ্ডাৰ্ড ঠিক কৰিলো আৰু এটো যাতে আপুনি ৰিং লাইটটোৰ ভিতৰত এটা মোবাইল ষ্টেণ্ডটো ফিট কৰিব পাৰে তাৰ কাৰণে এটো আপোনালোকৰ দিয়া হৈছে এটো সাৰ্কুলাৰ মোশন ঘূৰে তাৰ আগতে আপুনি এটো যোনটো আছে আপুনি এটো ভিতৰত ঘুমাই লওক দেন ঘুমাই লোৱাৰ পিছত আপোনালোকৰ এটা আপুনি বোল এটা পাব এটো বোলটো আপুনি এটা ফাৰ্ষ্টতে আপুনি এটো ঘুমাই ল'ব দেন তাৰ পিছত আপুনি এটো ফিক্স কৰি দিব পাৰিব আৰু এই ৰিং লাইটৰ প্ৰাইস হৈছে 1158 কিন্তু তাৰ আগতে আপুনি এটো ভিতৰত ঘুমাই দিয়ক তাৰপিছত এটো পুশ কৰিকে এটো ৰাউন্ড কৰি এটো ঘূৰাই দিলে একেবাৰে ইজি আৰু আপুনি নিজে পাৰিব আপুনি কোনো দাদা হক বা কাৰো কোনো হেল্প নোহোৱাকে আপুনি নিজে ষ্টেণ্ডটো ফিট কৰিব পাৰিব মই আৰু এটা সেকেন্ড ৰিং লাইট অৰ্ডাৰ কৰিছো Amazonৰ পৰা যদি আপোনালোকে এই ৰিভিউটো চাব বিচাৰে তেনেহলে মোক কমেন্ট কৰি জনাব আৰু মই এই ৰিভিউটো দেখাবলৈ চেষ্টা কৰিম আৰু এ দেখিছে মই কম সময়ৰ ভিতৰতে ৰেডি কৰিলো আৰু ইয়া চাওক আপুনি তিনটা শেডত পাব আপুনি কালাৰ আৰু পিকচাৰ কোৱালিটি খসাকৈ বহুতেই বেছি ভাল লাগিছে আৰু আপুনি যদি এজন ইউটিউবাৰ বা আপুনি ইনষ্টাগ্ৰামত ৰিলস ভিডিও বা নৰমাল শৰ্ট ভিডিও বনাই ভাল পায় তেনেহলে আপুনি এই ৰিং লাইটটো ললে বেছি সুবিধা পাব আৰু বহুত ভাল হয় পিকচাৰ কোৱালিটি ৰবৰ কলে কৈছে যোৱাৰ আগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়কচোন আৰু কাষতে থকা এই বেল আইকনটো প্ৰেছ কৰি দিবচোন প্লিজ আৰু আপোনালোকৰ যদি এই ভিডিওটো চাই বহুত বেছি ভাল লাগিছে তেনেহলে শেয়াৰ কৰিব আৰু মোৰ বাকি বিলাক ভিডিও কমেডি সৰুখৰা ভিডিও দিও বাৰু হেবোৰ যাই যদি আপোনালোকৰ ভাল লাগে বা আপোনালোকে কিবা বেলেগ যদি ভিডিও চাম বুলি ভাবিছে মোৰ এই YouTube চেনেলত তেনেহলে মোক কমেন্ট কৰি জনাব মই আপোনালোকৰ যেনেকুৱা পছন্দৰ ভিডিও মই বনাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই